ছাত্ৰ-ছাত্ৰীসকলে আলোচনা কৰিছোঁ শংকৰদেৱ বিদ্যানিকেতনৰ সপ্তম শ্ৰেণী গণিতৰ অধ্যায় 5 তাৰে 2 নম্বৰ প্ৰশ্নটো সোঁকাষৰ চিত্ৰত তলৰ প্ৰতিযোৰ কোণৰ মাজত সম্বন্ধ কি না ইয়াতে xz xs এনে ধৰণৰ কোণবোৰ দি থোৱা আছে সেইবোৰ সম্বন্ধ উলিয়াব লাগে এই চিত্ৰটো চাই আমি সম্বন্ধবোৰ উলিয়াম আহচোন তাক কেনেকৈ কৰিব পাৰোঁ চাওঁ এটা চাবা এতিয়া প্ৰথম z আৰু xz ৰ সম্পৰ্কটো ইয়াত বিপৰীত কোণ কেনেকৈ হৈছে ন xz এইডাল ৰেখাখণ্ড আৰু এডাল ৰেখাখণ্ডৰ মাজত কটাকটি হৈছে ন ইডালৰ পৰা সিডাল গৈছে এনেদৰে কটাকটি হওঁতে সিহঁতৰ xৰ বিপৰীতে z আছে এনে ধৰণৰ বিপৰীত কোণবোৰক কোৱা হয় বিপৰীত কোণ সেইদৰে এই দুটাও বিপৰীত কোণ হয় 2 নম্বৰ xs xx xs x আৰু s এই দুটা মানে এডাল এডালক ছেদক বুলি কয় আৰু এই বাকি দুডাল ৰেখাখণ্ড তেতিয়া এই ছেদকডালে দুইডালকে এনেকুৱাত কোণ সৃষ্টি কৰিছে ন এই ছেদকডালে ইয়াত এটা কোণ সৃষ্টি কৰিছে ইয়াত এটা কোণ সৃষ্টি কৰিছে এই কোণ দুটা দেখাত একেই গতিকে ইহঁতক কোৱা হয় অনুৰূপ কোণ PR যিদৰে x আৰু z হৈছে তেনেকৈ p আৰু সেইদৰে হৈছে PR বিপৰীত কোণ কেনেকৈ এই দুডালে কটাকটি কৰোঁতে pৰ বিপৰীতে rটো আছে এনে ধৰণৰ বিপৰীত কোণক কোৱা হয় বিপৰীত কোণ 3 নম্বৰ WP অন্তঃ একান্তৰ কোণ বুলি কোৱা হৈছে মানে অন্তঃ একান্তৰ কোণ হোৱাৰ কাৰণটো হৈছে এইডাল ৰেখাখণ্ড আৰু এইডাল ৰেখাখণ্ডৰ ভিতৰত একান্তৰ কোণ হৈছে W কোণটোৰ বিপৰীত ফালে তললৈ p কোণটো আছে এনে ধৰণৰ কোণীয়াকৈ থকা কোণবোৰক একান্তৰ কোণ বুলি কোৱা হয় মানে ইহঁতে ভিতৰত থকাৰ কাৰণে ইহঁতক অন্তঃ একান্তৰ কোণ বুলি কোৱা হয় 5 নম্বৰ ZW কৈছোঁ Z আৰু W এই দুটা কোণ ওচৰা-ওচৰিকৈ আছে এনে ধৰণৰ ওচৰা-ওচৰিকৈ থকা কোণ হ'লে আৰু সেই কোণটো এডাল ৰেখাত সৃষ্টি হৈছে না এইডালতে এই বিন্দুটোতে দুইটা কোণ সৃষ্টি হৈছে এই দুটা কোণ সৃষ্টি মিলি পেলাই 180 ডিগ্ৰী হয় যে 180 ডিগ্ৰী হ'লে তাক সৰল ৰৈখিক জুৰীয়া বা ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় গতিকে এয়া ৰৈখিক জুৰীয়া কোণ বুলি লিখা হৈছে ZS এই দুটা একান্তৰ কোণ না ছেদকডালৰ বিপৰীতে চুকলৈ কিনাৰলৈ এই কোণটো আছে এনে ধৰণৰ কোণ কোৱা হয় একান্তৰ কোণ আৰু এই দুটা ভিতৰত আছে গতিকে তাক কোৱা হয় অন্তঃ একান্তৰ কোণ SQ S আৰু Q এই দুটা মানে এই ৰেখাখণ্ডডালৰ বিপৰীতে থকা কোণ এই দুটা গতিকে S আৰু Q বিপৰীত কোণ YR বহি একান্তৰ কোণ কাৰণ দুইটা ৰেখাখণ্ডৰ বাহিৰ ফালে আছে গতিকে সিহঁত হৈছে বহি একান্তৰ কোণ YP অনুৰূপ কোণ Y আৰু P টো অনুৰূপ কেনেকৈ এডাল ৰেখাখণ্ডৰ ওপৰত এইটো কোণ হৈছে তেনেকৈ P টো এডাল ৰেখাখণ্ডৰ ওপৰত হৈছে এই দুইটা কোণ ওপৰৰ পৰা থকা কোণ গতিকে হয় অনুৰূপ কোণ শেষত XW X আৰু W দুইটা ৰৈখিক জুৰীয়া কোণ কাৰণ এই ছেদকডালৰ ওপৰতে X আৰু W আছে দুটা ওচৰা-ওচৰিকৈ থকা কোণ এটা বিন্দুত এই বিন্দুটোত দুটা কোণ সৃষ্টি হৈছে আৰু এডাল পোনে আছে এই দুটা কোণ মিলিলে 180 ডিগ্ৰী হয় তেতিয়া ইয়াক কোৱা হয় ৰৈখিক জুৰীয়া কোণ ঠিক আছে সকলোৱে নিশ্চয় বুজি পাইছা ধন্যবাদ